মৰ্ণিং ফ্ৰেণ্ডছ। এতিয়া টোপনিৰ পৰা উঠিলোঁ। এতিয়া 5:30 বাজিছে। মুখ চুখ ধুই লওঁ, ফ্ৰেছ হৈ লওঁ, তাৰপিছত চাহ বনাম, তাৰপিছত ঘৰৰ কাম কৰিম, তাৰপিছত স্কুলত লৈ যাম। এতিয়া ৰাতিপুৱা টোপনিৰ পৰা উঠি মুখ ধোৱাৰ পিছত মোৰ এটাই কাম, সেইটো হ'ল মই এয়া নেমু লওঁ আৰু কুহুমীয়া পানীৰ লগত সদায় ৰাতিপুৱা খাওঁ। এতিয়া মই এইখিনি খাই লওঁ, তাৰপিছত চাহ বনাম। Hi guys, welcome mama video. আমি যাইছো অকুল মোৰ বেগ চব হৈ গেল আৰু অকমান দেৰি ছুটি দিব বলা। হাই ফ্ৰেণ্ডছ, এতিয়া আকৌ স্কুলত যাওঁ, খুচিক লৈ আহোঁ। তাইক থৈ মই গুচি আহিছিলোঁ। এতিয়া লৈ আহোঁ কাৰণ স্কুল ছুটি হ'বৰ সময় হ'লে 11:30 বাজিছে, 11:40 ছুটি হ'ব। সেইকাৰণে তাইক লৈ আহোঁ এতিয়া। বাকী ঘৰৰ কাম চব শেষ, ৰন্ধা বঢ়া সকলো শেষ। আজি আৰু ভিডিঅ' কৰা নহ'ল কাৰণ স্কুলত থৈ আহি আৰু জল্দা জল্দিকৈ বনাওঁতে আৰু এইফালে ভিডিঅ' কৰা টাইমেই নহ'ল মোৰ, সেইকাৰণে ভিডিঅ' নকৰিলোঁ। বাকী আৰু যিখিনি পাৰোঁ দেখাই থাকিম আপোনালোকক। ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে ভিডিঅ'বিলাক শেষলৈ চাব। ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। এতিয়া তাইক মই লৈ আহোঁ জল্দা জল্দি, কাৰণ বাহিৰতো ইমান ৰ'দ দিছে আৰু যাওঁতে অলপ বৰষুণ দিছিল কিনি কিনিয়াকৈ, এতিয়া একদম পূৰা ৰ'দ দিছে। এতিয়া আমাৰ ভাত পানী খোৱা হ'ল। এতিয়া ভাবিছোঁ অলপ টোপনি মাৰোঁ, খুচিকো টোপনি মাৰি থওঁ। তো খুচি গা ধুই ভাত খালে তাই, এতিয়া বটলত পানী খাই আছে। এতিয়া টোপনি মাৰি লওঁ, গধূলি আকৌ কফি বনাম। কি খাবা তুমি? কফি। গধূলি খুচি কিবা খাব বোলে, আজি বনাই দিব লাগিব। কফি ডেইৰী মিল্ক আনিলে পৰা। খুচিৰ কাৰণে ধুনীয়া বস্তু এটা বনাম গধূলি, আপোনালোককো দেখাম কেনেকৈ বনাওঁ। হাই ফ্ৰেণ্ডছ, এতিয়া মই এটা ৰেচিপি বনাব লৈছোঁ। সেই ৰেচিপিটো বনাবৰ কাৰণে ইয়াতে মই চকলেট লৈছোঁ, চেনি আৰু কফি 2 চামুচ আছে, চেনি 2 চামুচ আছে। এতিয়া মই চকলেটখিনি লিকুইড কৰি ল'ম। এতিয়া চেনিখিনিও দি ল'লোঁ। তাৰপিছত এতিয়া অকণমান পানী দিম। তাৰপিছত এইখিনি মই হেণ্ড ব্লেণ্ডাৰেৰে মাৰি ল'ম। এইখিনি মই কাটি লোৱা হ'ল, ধুনীয়াকৈ একদম ক্ৰিমি হৈছে। এতিয়া এনেকুৱা হ'ব লাগিব। এতিয়া আমাৰ কোল্ড কফি খাবৰ কাৰণে ৰেডি একদম। ইয়ামি ইয়ামি কোল্ড কফি। বেটি কেনেকুৱা হৈছে? মজা।
এইটো কি তোমাৰ সেই তুমি খালি দিলা মোৰ আদা হৈ গ'ল আৰু এইখিনি আছে, এইখিনি খাই লওঁ। মজা হৈছে একদম, মই বহুত ধুনীয়া লাগিছে খাই। আপোনালোকে এনেকৈ বনাই খাই চাবচোন ঘৰতে, বহুত ধুনীয়া লাগে। মই খতম হৈ গ'ল